Hello everyone, good morning. কি খবৰ আপোনালোকৰ ভাল নে আশা কৰো আপোনালোক সকলো খবৰ ভাল আৰু আজি বিহু দিনাখনে ভিডিওটো ৰাতিপুৱা ষ্টাৰ্ট কৰিছো বতৰটো পুৰা ফৰকাল হৈ আছে মুকলি হৈ আছে ইমান মনটো ভাল লাগিছে বিহু দিনাখনে আপোনালোকলৈ যে ভিডিওটো আগবঢ়াব পাৰিছে হেতু মোৰ কাৰণে বহুত যথেষ্ট আৰু পুন প্ৰথমে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল মৰম চেনে আপোনালোকলৈ থাকিল যদি আপোনালোকে ভিডিওটো ফেসবুকত চাইছে তেন্তে ফলো কৰি দিব আৰু যদি ইউটিউবত চাইছে তেন্তে সাবস্ক্ৰাইব কৰি দিব এতিয়া মাংস সাংঘ দেউতা হদি কাটি আছে খাসি মাংস আনিছে তাৰ পাছত আকৌ জুৱা কালিৰে আমলৈটো পানি থৈছিলে আৰু আমাৰ এটা পৰম্পৰা আছে যে আমি আমলৈটো বিহু দিনাখন খাব লাগে সেই কাৰণে আমলৈটো পল পানি থৈছে আৰু আনিছে ছাগলী মাংস দাই আৰু এখেতে আমলৈটো পাৰে গৈ সেই কাৰণে আমলৈটো পাৰিবলে বুলি গৈ আছে মায়ে ভিতৰ ভাত হাকৰ আঞ্জা বনাই আছে এতিয়া আপোনালোকক তাকে অলপ অলপ দেখাই দিওঁকে বলক আৰু মনটো বহুত ভাল লাগিছে বহুত ফুৰ্তি আৰু ৰাতিপুৱা যিখিনি নিয়ম কৰিব লাগে সেইখিনি কৰিবৰ কাৰণে দেউতাই ৰাতিপুৱাই বনালে শাক আৰু মায়ে পিনে অকনমানি গৰু পোৱালিটোকে গা ধুৱাই দিছে ইমান ধুনিয়া লাগিছে শাককেটা চাওকচোন দেউতাই ইমান ধুনিয়াকৈ বনাইছে মায়ে আকৌ পিনে ৰাতিপুৱাই এয়া আমলৈটো বাছি আছে জুৱা কালি দেউতাই আনি থৈছিলে আমলৈটোখিনি এতিয়া আমি আটাই কেটা ভাবিছে কণী জুচ অকনমান খেলো দেউতাই হেনো ৰাস্তাত খেলেগৈ মানে ৰাস্তাত বহুত মানুহ আছে তেওঁলোকৰ লগত খেলেগৈ আৰু দেউতাই অকনমান হাৰিলে দেই আৰু এইপিনে ভাবিছো এই কণীটো মাৰ লগতে যুজাই লওঁ এপিনে আকৌ মাই আমলৈটো বাছি আছে টুপখিনি বাছি হোৱাগৈ নাই তাতে অকমান কুলা পৰুৱা গুট খাই আছে খুৰিয়েতৰ ঘৰটো অকমান দিলো অকমান বেলেগৰ ঘৰত দিব পৰাকৈ থাকি গল আমলৈটো আৰু খাবলৈ যে ইমান টেষ্টি আছিল এইপিনে আকৌ ছাগলী মাংস দেউতা ৰাতিপুৱাই আনিলেগৈ এই কাপোৰজু লৈছো মই মালে এতিয়া মাহাতক হেয়া কৰিব লাগিব ন মা দেউতাই বিহু বুলি হেয়া কৰিম আৰু সেই কাৰণে মই এইটো কাপোৰ দি মাক এইটো ডাঙৰ ভন্টিলে আনিছো কেনেকুৱা লাগিছে বাৰু টপটো ভাল লাগিছে নে কমেন্ট কৰিব হা তাৰপিছতে এটু লৈছো হাফ পেন্টা লৈছো সৰু ভন্টিলে বুলি আৰু তিনিজনলে তিনিখন গামুছা এয়া নিজে বাছি পানি দিছো ফুলটো গতে এই পেনে আনিছো আকৌ গেঞ্জি এতিয়া হেয়া কৰতে দিব লাগিব গেঞ্জি দিব লাগিব আমাৰ পাঁচজনলে মই এটু লৈ দিলো এই পেনটো আৰু বিহু বুলি এইটো জিন্স ভাইটিলে এটু মাইন দিছে ভাইটিলে জিন্সটো কিন্তু বৰ মৰম লগা কিন্তু তাৰ পছন্দ হোৱা নাই বলে হি আকৌ বেলেগ কৈ চেঞ্জ কৰি আনিম বুলি কৈছে যিখিনি পৰম্পৰা কৰিব লাগে সেইখিনি সকলোবোৰ কৰিয়ে গৈছো মা দেউতাৰ আশীৰ্বাদটো ললো মা দেউতাৰ আশীৰ্বাদৰ বাহিৰে আৰু বেলেগ আশীৰ্বাদ একো ডাঙৰ হ'বই নোৱাৰে ভগৱানক যিমান পূজা কৰিলো মিছা যদি আমি মা দেউতাকে পূজা নকৰো এপনে আমলৈটো পাৰি আছে এতিয়া আমলৈ কিমান পাইছে তাকে চাই আহুগে গৈ পানি পাছফালে অথনিৰ পৰা ৰাতিপুৱাৰ পৰা পাৰি আছে কিন্তু কিমান পাইছে নাজানো আৰু ইমান বুলে নাই হেনো আমলৈ বিলাক বেছিকে নাই বুলি কৈছে কেদিমান আগৰে পৰা আমলৈটো খাই থকা হৈছে বাবে এওঁলোকে বেছিকৈ নাপালে জুৱাকালিয়ে দেউতাই অলপ বুটলি থৈছিল মানে পাৰি থৈছিল আৰু সেইখিনিকে আজি খালো এওঁলোকে ইমান বেছি নাই পোৱা আৰু ভন্টিখিনি টকা দুটা লাগে সেইকাৰণে মই লাগি গলো টকা বনাবলৈ কি নবনাও বাৰু ইপিনে গগনা বনাইছো আকৌ ইপিনে ভন্টিলে টকাও বনাইছো আজি ভাতৰ লগত কেইবাবিধো আঞ্জা আছে এইপিনে আকৌ ছাগলী মাংস জুৱাকালি কুকুৰা মাংস আছিল 100 এবিধ আঞ্জা আকৌ এপিনে আমলৈ টুপৰে হৈতে কণীয়ে বনাই দিছে লগতে আকৌ গুটা কণীও আমাৰ এখেতে গা পা ধুই আহিলে আজি দিনটোত কিন্তু আমলৈটো খাব লাগে দেই 100 এবিধ যদি হাক নাপায় তেন্তে আমলৈটো খালেও হয় মানুহজনৰ গামুছা এখন দিও তেওঁক আগতেকৈ নিজে লৈ ল'বলৈ গৈছে মই এখন পিন্ধাই দিলো অলপ দেৰি পিছতে আমাৰ এখেতৰ লগৰ এজন আহিল হিমৰাজ বিহু বুলি হিমৰাজৰ ভাতকে খাবলৈ দিলো আৰু এতিয়া মই খাবলৈ লৈছো দৈ আপোনালোকে খাই ভাল পাইনে বাৰু আৰু আপোনালোকে চিৰা পিঠা লগতে দৈ খাই চাগে মই কিন্তু হুদাকে খাও দে আপোনালোকক কখাতে লগ পাম আজিলৈ বাই বাই